হেল্ল' কোৱা কি কৰি আছা? এনেই আছোঁ তুমি ময়ো এনেই আছোঁ। ভালনে? জীয়াই আছোঁ আৰু মোৰ কথা পাতিয়ে তোমাৰ কোৱা তুমি কেনে আছা ময়ো জীয়াই আছোঁ আৰু যেনে তেনে। ইমান দিন ফোন কৰা নাই সৰু কথাতে অভিমান কৰি এনেকৈ ব্লক কৰি নথয় নহয় চৰি, আজিৰ পৰা আৰু কেতিয়াও নকৰোঁ। একো নাই দিয়া বাদ দিয়া সেইবোৰ শুনা না, কোৱা না ঘৰত মোৰ বিয়াৰ কথা চলি আছে। তুমি কি ক'লা তোমাৰ কথা কৈছিলোঁ, মা দেউতাইহে মানি ল'ব খোজা নাই। মোৰ যে চাকৰি নাই হুম, হ'ল বুলিনো নিজৰ ছোৱালীজনীক নিবনুৱা ল'ৰা এটালৈ বিয়া দি বিপদত পেলাব বিচাৰিবনে? ভুল আচলতে তেওঁলোকৰ নহয়। মই জানো, কিন্তু তুমি কিবা এটা কৰিব নোৱাৰানে? বহুত চেষ্টা কৰি আছোঁ, যিমান পাৰিছোঁ সিমান চেষ্টা কৰিছোঁ, কিন্তু নোৱাৰিছোঁৱে। তাতে আকৌ লকডাউন। কি কৰোঁ বাৰু? একো বুজিবই পৰা নাই। সময় পাৰ হৈ গৈ আছে। বেছি দিন হ'লে মোক অচিনাকি কাৰোবালৈ বিয়া দি দিব। মই কিন্তু তুমি নহ'লে জীয়াই থাকিব নোৱাৰোঁ, আগতে কৈ দিছোঁ। ময়ো নোৱাৰোঁ তুমি নহ'লে জীয়াই থাকিব। নহ'লে আমি এটা কাম কৰোঁ ব'লা। কি কাম? আমি বহুত দূৰলৈ পলাই যাওঁ ব'লা দুয়োজনে, য'ত কেৱল তুমি আৰু মই। মা দেউতাহঁতে যিমান বিচাৰিলেও আমাক বিচাৰি নাপাব। নাই তেনেকুৱা কৰিব নোৱাৰি। মা দেউতাৰ মনত দুখ দি আমি সুখী হ'ব নোৱাৰিম। কিন্তু মা দেউতাহঁতৰ সুখৰ বাবে আমি নিজৰ সুখক জানো বলিদান দি জীয়াই থাকিব পাৰিম? সেয়াও কৰিব নোৱাৰোঁ। এনেকুৱা কিবা ভাবিব লাগিব য'ত মা দেউতাহঁতেও সুখী হয় আৰু আমিও। কিন্তু কি কৰিম? একো দেখোন ৰাস্তাহে বিচাৰি পোৱা নাই। মই চেষ্টা কৰি আছোঁ, মোৰ ওপৰত ভৰসা ৰাখা। তুমি মাত্ৰ এটাই কাম কৰা, তুমি বিয়াৰ কথা ওলালেই পিছুৱাই গৈ থাকা। অলপ সময় দিয়া মোক, মই সকলো ঠিক কৰিম। ভৰসা কৰিছোঁ, বিশ্বাস আছে তোমাৰ ওপৰত। কিন্তু যি কৰা সোনকালে কৰিবা, নহ'লে সময় পাৰ হৈ গ'লে সকলো শেষ হৈ যাব। মই জানো, তুমি একো চিন্তা নকৰিবা। মই যিমান কৈছোঁ সিমানেই কৰিবা। ঠিক আছে, এতিয়া আৰু কথা পাতিব নোৱাৰোঁ। মাহঁত বাহিৰতে আছে, কোনোবা আহিলে আকৌ ডাঙৰ কথা হ'ব। তুমি ভালকৈ থাকিবা। তুমিও ভালকৈ থাকিবা, সাৱধানে, আৰু কথাটো মনত থ'বা। ঠিক আছে, আই লাভ ইউ। আই লাভ ইউ টু। বাই জানো। বাই।